নমস্কাৰ, মোৰ খৰিচা চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ বাঁহৰ গাজৰ খাৰ। সঁচাই ইউনিক ৰেচিপি, খাবলৈ খুবেই ভাল হয়। সেয়েহে ভাবিলোঁ আপোনালোকৰ লগত এবাৰ শ্বেয়াৰ কৰোঁ। আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু বনাবলৈ চেষ্টা কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। আৰু যদি কমেণ্ট লিখিবলৈ এলাহ লাগে লাইক এটা হ'লেও কৰিব। আহকচোন মইনো বাঁহৰ গাজৰ খাৰ কেনেকৈ বনাওঁ আপোনালোকক এবাৰ দেখাওঁ। বাঁহৰ গাজ বনাবলৈ মই এইকেইটা বাঁহৰ গাজ লৈছোঁ, আপোনালোকে চাই থাকিব। আৰু এই গাজকেইটা মই এনেকৈ বাকলি গুচাই অলপমান মিহি মিহিকৈ কুটি যাম। গাজৰ খাৰ বনাবলৈ মই এইখিনি ইনগ্ৰেডিয়েণ্টছ লৈছোঁ। এইখিনি লৈছোঁ মই মচুৰ দালি, প্ৰায় হাফ কেজি ওচৰা ওচৰি। মই মচুৰ দালিখিনি 1 ঘণ্টা ভিজাই ৰাখিছিলোঁ, তাৰ পৰা এনেকৈ ধুই ল'লোঁ। আৰু এইখিনি লৈছোঁ মই বুটৰ দালি। আৰু মই লৈছোঁ 1 ফুটা নহৰুৰ কোহ, মই এনেকৈ বাকলি গুচাই লৈছোঁ। আৰু লৈছোঁ মই 1 চামুচ নহৰু বটা, 1 চামুচ আদা বটা, 2টা কেঁচা জলকীয়া আৰু 2টা শুকান জলকীয়া। আপোনালোকে চাই থাকিব। আৰু গাজখিনি মই এনেকৈ মিহিকৈ কুটি লৈছোঁ। মই এনেকৈ গাজৰ আন্দাজ অনুযায়ী অলপমান মিঠাতেল দিছোঁ, আপোনালোকে চাই থাকক। আৰু এনেকৈ গাজখিনি দি মই অলপমান গাজখিনি ল' টু মিডিয়াম ফ্লেমত ভাজি ল'ম। আৰু এতিয়া মই এই দাইলখিনি গাজৰ ওপৰত দি পেলাই আৰু অলপমান দেৰি ভাজিম। গাজখিনি অলপ দেৰি ভাজি ল'লোঁ দি পেলাই। আৰু এতিয়া মই ইয়াতে দালি দিও ভাজিলোঁ। ভাজি পেলাই এতিয়া আদা নহৰু পেষ্ট, চৌদা দি পেলাই মই অলপমান ভাজি গৰম পানী দি 4-5টা হুইচেল মৰাম। চাই থাকিব আপোনালোকে। গাজ ভাজা প্ৰায় হৈ গৈছে। এতিয়া অলপমান পানী দিম, দি পেলাই মই চিটি মৰাম। গাজৰৰ খাৰ ৰেডি হৈ গ'ল। এতিয়া মই এনেকৈ পৰিৱেশন কৰিম, চাই থাকক আপোনালোকে। বাহ, বহুত সুন্দৰ হৈছে দেই। আৰু এইখিনি আলুৰ ভৰ্তা, আলুৰ পিটিকা,